বিলাসীপাৰাত ইছলামধৰ্মী লোকসকলৰ বিশাল ইস্তেমা অহা 4, 5 আৰু 6 ফেব্ৰুৱাৰী তাৰিখে ধুবুৰী জিলাৰ বিলাসীপাৰা কদমতলাত অনুষ্ঠিত হ'ব এই বিশাল ইস্তেমা। নামনি অসমৰ 8খন জিলা সামৰি এই বিশাল ইস্তেমাৰ আয়োজন কৰা হৈছে। প্ৰায় 1-1.5 মাহ ধৰি ইস্তেমাৰ বাবে দ্ৰুত গতিত প্ৰস্তুতি চলি আছে। বিভিন্ন প্ৰান্তৰ পৰা শ ব্যক্তিয়ে বিনা মজুৰিত ইস্তেমাৰ বাবে কাম কৰা দেখিবলৈ পোৱা গৈছে। ইস্তেমাত অগণন ভক্তৰ সমাগম হ'ব বুলি ইস্তেমাৰ কমিটিয়ে জানিবলৈ দিয়ে। ইস্তেমাৰ 3 দিনত দিল্লী, মুম্বাই আৰু ইউপিৰ পৰা 7জন বিশেষ বক্তা উপস্থিত থাকিব। অহা 6 তাৰিখে ভাৰত তথা বিশ্বৰ সকলো মানুহৰ কল্যাণ তথা শান্তিৰ উদ্দেশ্যৰে আল্লাহৰ ওচৰত দোৱা কৰিব বুলি জানিবলৈ দিয়ে। বিলাসীপাৰাৰ পৰা বিশেষ প্ৰতিবেদন ইডিট লাইভ। গম পাইছে আগৰ তেখেতসকলক কৈছে কথাটো যে অহা 4, 5, 6 তাৰিখলৈকে আমাৰ ইয়াৰ যি ইস্তেমা 6 তাৰিখত দোৱা হ'ব। এইটো দোৱা অকল সৰ্বভাৰতীয় সৰ্ববিশ্বৰ মানুহৰ কাৰণে কল্যাণৰ কাৰণে এইটো দোৱা কৰা হ'ব। আৰু ইয়াত যি কাম কাজ হৈ আছে এইটো বিনা স্বাৰ্থত বিনা হেৰিত চবে উলফুলি ইয়াত কাম কৰি আছে। আৰু আপোনালোকৰ শুভকামনাত আপোনালোক থাকিল আগন্তুক আৰু আপোনালোকে আৰু যোগাযোগ কৰিব আমাৰ লগত। আৰু সমূহ বিশ্বৰ মমিন যিটো আমি হেৰি বুলি কওঁ আমি মানুহৰ কাৰণে আমি দোৱা ৰখা হ'ব।